নমস্কাৰ স্বাগতম জনাইছোঁ MF বিল্ডিং মিছন চেনেলটিলৈ। আজি আমি দেখুৱাম ছাটাৰিঙৰ কিছু সংখ্যক কাম। আপোনালোকে ভিডিঅ'বোৰ সম্পূৰ্ণভাৱে চাই যাব। মই 100% গ্যাৰাণ্টি দিম, যদি এই ভিডিঅ'বোৰ সম্পূৰ্ণভাৱে চাই তেখেতে অতি সোনকালে অতি সহজে মিস্ত্ৰী কাম কৰিব পাৰিব আৰু কথাখিনি অতি সুন্দৰকৈ বুজিও পাব। আগৰ ভিডিঅ'টিত মই হেড বনোৱা হেড লগোৱা সম্পূৰ্ণখিনি দেখুৱাইছিলোঁ। এতিয়া মই দেখাম তাৰ পাছৰ ষ্টেপ ছাটাৰিং কেনেকৈ কৰে। এটা এটাকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। তলি কেনেকৈ আলাই ছাইড বনোৱা ছাইড লগোৱা সকলোখিনি দেখুৱাই যাম। আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ সম্পূৰ্ণভাৱে। আহক আমি ভিডিঅ'ৰ মাজলৈ একবাৰো। তলিবোৰ লগাওঁতে চাব যাতে তলিবোৰৰ মাজত এটা বাঁহ থাকে। আমি যেনেকৈ দেখুৱাই দিছোঁ বাঁহ যেনেকৈ এটা থাকে, কাৰণ তেতিয়া মাছটো ফাষ্ট খাই নাথাকে আৰু তলমুৱাকৈ নামি নাথাকে। বাঁহবোৰত লাগিব এটাকৈ গুটকা, যেনেকুৱা আমাৰ এনেকুৱা ধৰণৰ গুটকাবোৰ আছে আমাৰ 9 ইঞ্চি, কাৰণ তলিবোৰ যিহেতুকে আমাৰ 10 ইঞ্চি আছে, সেয়েহে গুটকাবোৰ আমি 9 ইঞ্চি কৰি লৈছোঁ। গুটকাবোৰ কিয় 9 ইঞ্চি কৰিছোঁ সেইটো বাৰু বুজাই দিম, কিন্তু তাৰ আগতে চাওক তলিবোৰ পোষ্টৰ যোনফালে ফ্লাছ থাকে সেইফালে ফ্লাছ কৰি তলিবোৰ লগোৱা হয়। মই দেখুৱাই দিছোঁ তলিবোৰ কেনেকৈ ফ্লাছ কৰি লগোৱা হয়। এয়া চাওক আমাৰ এইফালে গোটেই ফ্লাছ আছে আৰু আমি ফ্লাছ কৰি সমান কৰি লগাইছোঁ চিধা কৰি। চাওক আমি ইয়াতে চাইডেদি সূতা টানি লৈছোঁ। চাওকচোন কেনেকৈ সূতা টানে দেখুৱাই দিছোঁ বাৰু। আপোনালোকেও সেনেকৈ ফ্লাছ কৰি যাতে সূতা টানি লয়, তেতিয়া তলিখনৰ মাজত কোনো ভাঁজ নাথাকে। এনেকৈ যাতে ফ্লাছ কৰি সূতা টানি লয়, এইটো মন কৰিব। কিন্তু কৈছোঁ তলিবোৰৰ গুটকাবোৰ 9 ইঞ্চি হোৱাৰ কাৰণ তলিবোৰৰ গুটকাবোৰ যদি 10 ইঞ্চিতকৈ অধিক হৈ যায় তলিখনৰ বাহিৰত গুটকাবোৰ ওলাই যাব আৰু সেইবোৰ ছাইড মাৰোঁতে কাটিব লাগিব, কাৰণ ইয়াৰ ওপৰত আমাৰ প্ৰচেছ আহিব ছাইড মাৰা প্ৰচেছ। এটা কথা মন কৰিব, কিন্তু তলিবোৰৰ বাঁহবোৰ যাতে মাৰোঁতে 2 ফুট কৰি বেছি নহয়, 2 ফুট কৰি সদায় কম থাকিব লাগে, বা মেক্সিমাম 2 ফুট। আৰু 2 ফুটতকৈ বেছি হ'লে কি হয়, তলিবোৰৰ মাজে মাজে ভাঁজ খোৱা দেখা যায় আৰু তলিবোৰ ডাউন হৈ নামি আহে মাজে মাজে। সেইকাৰণে 2 ফুটতকৈ বেছি হ'ব নালাগে। এতিয়া আহিব আমাৰ তলিৰ ওপৰত ছাইড লগোৱা প্ৰচেছ। ছাইডবোৰ আমাৰ 9 ইঞ্চিত লাইন কাটি মাৰা যাব, মানে 9 ইঞ্চিত ছাইড লাইন কাটি মাৰা যায়। কিন্তু ছাইডবোৰ 9 ইঞ্চিত লাইন কাটি মাৰিলে বনাব লাগিব 11 ইঞ্চি, মিনিমাম 11 ইঞ্চি বনাব লাগিব। 11 ইঞ্চিতকৈ বেছি হ'লেও কথা নাই, মানে 12 ইঞ্চি হ'লেও কথা নাই, কিন্তু 11 ইঞ্চি লাগিবই, কাৰণ ছাইডখন 9 ইঞ্চি থাকিব, তাৰ তলত তলিখন 1 ইঞ্চি থাকিব আৰু তলফালে 1 ইঞ্চি ওলাই থাকিব লাগিব। তেতিয়া আমাৰ খুলিব সুবিধা হ'ব ছাইডবোৰ আৰু খোলোতে ভাঙি নাযায়। এতিয়া আমি ছাইডত মাৰিম লাইনখাটিবিলাক আমি মাৰিম 9 ইঞ্চিত, মানে ছাইডখনৰ দুয়ো ছাইডে আমি 9 ইঞ্চি কৰি মাৰি ল'ম আৰু মাজত সূতা টানি মাৰিম। আমি 9 ইঞ্চিত লাইনখাটি মাৰিবলৈ লৈছোঁ। মই বাৰু জুম কৰি দেখুৱাই দিম 9 ইঞ্চিটো কেনেকুৱা। চাওক জুম কৰি দেখুৱাই দিছোঁ। 9 ইঞ্চি দেখিছে, 9টোত লাইনখাটি, 9টোত কিন্তু ইকুৱেট হ'ব লাগিব লাইনখাটিটো। এইফালেও ছাইডখনৰ ইটো মাথাটো 9 ইঞ্চিত এটা লাইনখাটি আৰু সিটো মাথাটো এটা লাইনখাটি। তাৰপাছত মাজত এটা সূতাৰে লাইনখাটি মাৰা যাব, সূতা টানি লোৱা যাব, লৈ মাজেদি মানে সূতাটো ইকুৱেট কৰি লাইনখাটিটো মাৰা যাব। এনেকৈ ছাইডখন লাইনখাটি মাৰা ৰেডি হৈ যাব। এতিয়া কথা হ'ল আমি কিয় 9 ইঞ্চিত লাইনখাটি মাৰিব লাগে। মই আগৰ ভিডিঅ'ত কৈছোঁৱে যে আমাৰ বিমবিলাক 14 ইঞ্চি হ'ব। 14 ইঞ্চি হ'লে আমি ঢালাই 4 ইঞ্চি দিম আৰু বিমবোৰ 9 ইঞ্চি সেইকাৰণে লাইনখাটি মাৰা যায়, মানে 9 ইঞ্চিৰ ওপৰত 1 ইঞ্চি তক্তা থাকিব আৰু ছাটাৰিংটো সেনেকৈ 10 হ'ব, 10 4 14 হ'ব। সেইকাৰণে আমি 9 ইঞ্চিত লাইনখাটিটো মাৰি লওঁ। আপোনালোকে এইটো চাব মন কৰিব, দৈম অনুযায়ী লাইনখাটিবোৰ মাৰিব। দৈমত যেনেকুৱাকৈ বিম থাকে তেনেকুৱাকৈ সেই লাইনখাটিবিলাক হ'ব। মই যে কৈছিলোঁ 1 ইঞ্চি তলফালে ওলাই থাকিব লাগিব ছাইডখনৰ, এয়া দেখুৱাই দিছোঁ চাওকচোন। এয়া চাওক 1 ইঞ্চি তলফালে ওলাই আছে, মানে কি আমি ছাইডখন খুলিব সুবিধা পাইছোঁ। মানে ইয়াতে চাপবল লগাই ছাইডখন খুলিব লাগিব পাছত। ইয়াৰ পাছত আহিব তলিৰ ওপৰত ছাইডখন যে মাৰিব, যিখন ছাইড লাইনখাটি মাৰা হ'ল সেইখন ছাইড এতিয়া তলিৰ ওপৰত লগোৱা যাব। তলিৰ ওপৰত ছাইডখন মাৰোঁতে চাব যাতে তলিখনত লাইনখাটি তিনিওটা সুন্দৰকৈ লাগি থাকে। লাইনখাটিটোৰ মেইন কাৰণটোৱে হ'ল যাতে তলিখন ভাঁজ নাথাকে, কোনো একদম ইকুৱেট সমান হৈ থাকে। মানে লাইনখাটিত লাগিলে তলিখন অকে থাকিব। লাইনখাটিৰ মেইন কাৰণটোৱে সেইটো, তলিখন ভাঁজ নথকাৰ কাৰণে লাইনখাটি মাৰা হয়। আমি ছাইডখন সুন্দৰকৈ বহুৱাই লৈছোঁ। এয়া চাওকচোন প্ৰথম লাইনখাটিটো তলিখনত লাগিছে, এতিয়া সেইটো গজাল মাৰিব পৰা হৈছে। এতিয়া 2 নম্বৰতে চাওক এইটো লাইনখাটি অকণমান লগা নাই, মাজৰটো এইটো অকণমান উঠাই দিয়া যাব। উঠাই কেনে লাইনখাটিটো লগাৰ পাছত গাজালটো মাৰি দিয়া যাব আৰু এইটো লগাই আছে। এনেকৈয়ে ছাইডখন মাৰে, ছাইডখন ভালকৈ গজালবিলাক যাতে ফিটিং হোৱাকৈ মাৰে। ইয়াতে গেপছ থাকিলে ঢালাই দিলে খুলি যাব পাৰেতো, ভাইব্ৰেটাৰ মাৰা কথা আছে। ছাইডবোৰ মাৰি লোৱাৰ পাছত এখন তলিত যেতিয়া 2খন ছাইড থাকিব তাৰ মাজত এটা জোন থাকিব। এই চাওকচোন, এই জোনটোত মাৰিব লাগিব ছাপোজ, মানে ধৰি লোৱা। ছাপোজটো 2খন ছাইডকে সুন্দৰকৈ ধৰি ৰাখিব আৰু সমানভাৱে ৰাখিব।
এতিয়া সাপোজ কেনেকৈ মাৰে সেইটো দেখুৱাই দিওঁ সাপোজটো মাৰোতে চাব যদি সাইড দুখনৰ কোনোবাখন সাইড ডাউন হৈ আছে সেইখন আমি সাববলেৰে উঠাব লাগিব সাববলেৰে উঠাৰ আগত যিখন সাইড ডাউন থাকে সেই সাইডখনত আমি সুন্দৰকৈ 3টা বা 4টা গজাল মাৰি ল'ব লাগিব তাৰ পাছত আহিব নেক্সট সাইডখন উঠোৱা প্ৰচেছটো এতিয়া সেইখন উঠাব লাগিব আমি সাববলেৰে উঠাব লগা হলে আমি যিখন সাইড ডাউন থাকে সেইখন সাইডত মাৰিব লাগিব এটা গজাল সেইখন সাইড গজালটো মাৰি লৈ এই গজালটোত লগাব লাগিব সাববল এই সাববলডাল কেনেকৈ লগাব চাওকচোন এই সাববলডাল লগাই লৈছে আৰু সেইফালে অকমান বল দিছে সাইডখন সমান হৈ গ'ল এতিয়া এইফালে গজাল মাৰি দিলে সাইডখন সমান দেখা হৈ গ'ল এইটো মানে ফিক্স হৈ গ'ল আৰু সমান হৈ গ'ল এই চাওকচোন কি সুন্দৰকৈ সমান হৈছে এনেকৈ মাৰে সাপোজ আমি গোটেইখিনি সাইড তলি গোটেইখিনি দেখুৱাই দিছো আজি ভিডিওটো ইমানতে সমাপ্ত কৰিছো ইয়াৰ পাছত আনেদি ভিডিও লৈ আহিম সেই ভিডিওটো দেখুৱাম ইয়াৰ পাছৰ কামখিনি কেনেকৈ কৰে এতিয়া মই গোটেই বিল্ডিংটোৰ তলি সাইডখিনি দেখুৱাই দিছো এইখিনিতে ভিডিওটো সমাপ্ত কৰিছো ধন্যবাদ জয় অসম